Hey guys, welcome to my Ratul Vlogs YouTube channel. মই যোৰহাট যাম আৰু যোৰহাট কেনেকৈ যাম সকলোবিলাক আপোনালোকক দেখুৱাম মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ইমান ধুনীয়া হৈ ওলোৱা নাই আৰু চোৱাইলে নাচায় এইবিলাক বিজনেছ আঁঠুৱা উঠাবগৈ থাকিলে হেলমেট এইবিলাক আছে চ' এইবিলাক লৈ এতিয়া মই যোৰহাট যাম আৰু এক্সাম আছে মোৰ কাইলৈ চ' 4 তাৰিখলৈকে এক্সাম আছে মই অলপ দিন ভিডিঅ' চাগে দিব নোৱাৰিম এতিয়া মই যাওঁ দেৰি হৈছে ফটাফট ফেৰী আছে ফেৰীবিলাক কেনেকৈ টিকেট কৰিব লাগে সেইবিলাক চব দেখুৱাম মই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াত টুৰিষ্ট থাকে টুৰিষ্ট বাহিৰৰ পৰা অহা টুৰিষ্ট সকলো ইয়াত থাকে মানে ইয়াৰ ৰেষ্ট ল'ব পাৰে আৰু থাকিব পাৰে ৰুমটো ইয়াৰ ঘাটৰ পৰা গাড়ী আহি আছে এইখন ভৱন গামক ইলেকশ্যনৰ আগত কমলাবাৰী ঘাট নৈ মানে বালিৰ মাজতে যোৱা ৰাস্তাটো এতিয়া বন্ধ হৈ আছে এইফালেদি মানে নামে বাট খহনীয়া হোৱাৰ কাৰণে এতিয়া ৰাস্তাটো আকৌ পুৰণা ঘাটলৈ গ'ল এইবিলাক কাম কৰি আছে খহনীয়াৰ প্ৰটেকশ্যন হৈছে এয়া আহি আছো অহা অলপ লেট হ'ল চ' মই ভালকৈ টিকেট কেনেকৈ কাটে সেইবিলাক দেখুৱাব নোৱাৰিলোঁ ত' ফেৰীখন পাইছোঁহি নেক্সট যেতিয়া মই ঘূৰি আহিম 4 তাৰিখে তেতিয়া মই দেখুৱাম সম্পূৰ্ণভাৱে নাৱৰ যাত্ৰীসকল এনেকৈ ইয়াতে চিট বনাই দিছে ইয়াতে বহে তেওঁলোক এইবিলাক লাইফ জেকেটো আছে ছেফটিৰ কাৰণে ইয়াতে যাত্ৰীসকল বহে ময়ো বহি আহিছিলোঁ ইয়াত নাৱৰ ভিতৰতে সুবিধা আছে লেট্ৰিন বাথৰুম এভৰিথিং আছে এই প্লেচটো ব্ৰহ্মপুত্ৰৰ নিমাতীৰ একদম কাষতে লাগি আছে এই প্লেচটো পাৰত এই প্লেচত পিকনিক কৰে বহুত মানুহ আহে ইয়াত এতিয়া বন্ধ হৈ আছে ফাইনেলি ফেৰীৰ পৰা নামিছোঁ এতিয়া যোৰহাট এতিয়া পামগৈ বাহনা কলেজ মই বাহনা কলেজ ৰোডত যাম আজি ফাইনেলি বাহনা কলেজ দেখিলেহি এখন বাহনা কলেজ পাৰ হৈ আহিলোঁ বাহনা মজলীয়া বিদ্যালয় গাইজ মই ৰুমত অলপ ফ্ৰেছ হৈ আকৌ কলেজলৈ আহিছোঁ এতিয়া কলেজতে সোমাম গেট এইখনেই আমাৰ কলেজখন এইখন এইটো কলেজ কেম্পাছ ষ্টুডেণ্ট এক্সাম চলিব যায় কাইলৈ এইখন গেটখন বাৰু এতিয়া ইয়াত মোবাইলটো বৰ উলিয়াই নাথাকোঁ কলেজত তো গাইজ মই এতিয়া বৰ্তমান পাইছোঁ এই লুইট ভেলী স্কুল এখন এইখিনিতে মোৰ ৰুমটো আছে এতিয়া মই কলেজৰ পৰা আহি পালোহি এতিয়া মই ৰুমলৈ আহি আছোঁ ৰুম পালোহি আপোনালোকে চাই থাকক মোৰ ৰুমটো এইখিনিতে আছে এইফালে সোমাই যায় মোৰ ৰুমলৈ এইফালে সোমাই যায় আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক মাৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ